হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এসপ্তাহমান মই ভিডিঅ' দিব পৰা নাই, গতিকে তাৰ বাবে মই দুখিত। আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 10টামান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন চিলেক্ট কৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নং 1। শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হ'ব লাগে। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন ক বিনোদনধৰ্মী, অপশ্যন খ প্ৰয়োজন ভিত্তিক, অপশ্যন গ খেল ভিত্তিক, অপশ্যন ঘ অৱসৰ যাপন ভিত্তিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ প্ৰয়োজন ভিত্তিক। কুৱেশ্যন নং 2। যি জ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন ক স্কুলত প্ৰদান কৰা উচিত, অপশ্যন খ স্কুলত প্ৰদান কৰা অনুচিত, অপশ্যন গ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব লাগে, অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ স্কুলত প্ৰদান কৰা অনুচিত। কুৱেশ্যন নং 3। শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থী। অপশ্যন ক বুদ্ধিৰ ওপৰত, অপশ্যন খ কল্পনাৰ ওপৰত, অপশ্যন গ অভ্যাসৰ ওপৰত, অপশ্যন ঘ চিন্তাৰ ওপৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক বুদ্ধিৰ ওপৰত। কুৱেশ্যন নং 4। শিক্ষা গ্ৰহণৰ বাবে শিক্ষাৰ্থীক প্ৰয়োজন নহয়। অপশ্যন ক শাৰীৰিক আৰু মানসিক প্ৰস্তুতি, অপশ্যন খ শিক্ষা গ্ৰহণৰ প্ৰতি ধাউতি, অপশ্যন গ ফলাফলৰ প্ৰতি আগ্ৰহ, অপশ্যন ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ এটাও নহয়। কুৱেশ্যন নং 5। প্ৰচলিত শিক্ষা ব্যৱস্থা নেতৃত্ব প্ৰদান কৰিব পৰা গুণ থকাটো নিতান্তই প্ৰয়োজন। অপশ্যন ক ছাত্ৰ ছাত্ৰীৰ, অপশ্যন খ অভিভাৱকৰ, অপশ্যন গ স্কুলৰ কৰ্মচাৰী, অপশ্যন ঘ শিক্ষকৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ শিক্ষকৰ। কুৱেশ্যন নং 6। অনভিজ্ঞ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে। ইয়াতে 4টা অপশ্যন দি আছে। অপশ্যন ক নিৰ্দেশনা আৰু পৰিচালনাই, অপশ্যন খ খেলা ধূলাই, অপশ্যন গ পাঠ্যক্ৰমে, অপশ্যন ঘ শৃংখলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক নিৰ্দেশনা আৰু পৰিচালনাই। কুৱেশ্যন নং 7। শিক্ষা পৰিকল্পনা ৰচনা কৰাটো এটা প্ৰধান কাম। ইয়াতে 4টা অপশ্যন দি আছে। অপশ্যন ক ছাত্ৰ ছাত্ৰীৰ, অপশ্যন খ অভিভাৱকৰ, অপশ্যন গ সমাজৰ, অপশ্যন ঘ শিক্ষকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ শিক্ষকৰ। কুৱেশ্যন নং 8। শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো। ইয়াতে 4টা অপশ্যন দি আছে। অপশ্যন ক প্ৰয়োজনীয়, অপশ্যন খ অপ্ৰয়োজনীয় আৰু অপশ্যন গ গ্ৰহণযোগ্য, অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ অপ্ৰয়োজনীয়। কুৱেশ্যন নং 9। অনগ্ৰসৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল। ইয়াতে 4টা অপশ্যন দি আছে। অপশ্যন ক বৌদ্ধিক নিম্নমান বিশিষ্টতা, অপশ্যন খ কম কথা কোৱা আৰু অপশ্যন গ কমকৈ খোৱা বোৱা কৰা, অপশ্যন ঘ বৌদ্ধিক উচ্চমান বিশিষ্টতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক বৌদ্ধিক নিম্নমান বিশিষ্টতা। কুৱেশ্যন নং 10। উইলিয়াম কিলপেট্ৰিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষা গ্ৰহণ পদ্ধতিটোৰ নাম হ'ল। ইয়াতে 4টা অপশ্যন দি আছে। অপশ্যন ক প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি, অপশ্যন খ মন্টেশ্বৰী পদ্ধতি, অপশ্যন গ
কিণ্ডাৰগাৰ্টেন পদ্ধতি, অপশ্যন ঘ নিৰ্দেশনা পদ্ধতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।